মাতাশ্ৰীয়ে বনাই আছে গুড় চুজি নাৰিকলৰ লাড়ু এয়া Good morning everyone, welcome back to my channel. আজি ডাইৰেক্ট ঘৰৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ যিহেতু বিহু পালেহিয়ে ঘৰ আহি পালোঁ হ'ল আহা কেইদিনমান বাৰু মই ভিডিঅ'হে কৰা নাছিলোঁ আজিৰ পৰা ভাবিছোঁ আৰু ভিডিঅ' কৰিম বুলি কি কৰোঁ দেখুৱাই থাকিম কিবা কিবি অলপ বনালোঁ সেয়াই ক্লিপছ অলপ লৈ থৈছোঁ যিহেতু আগতে তাৰ ভিডিঅ' দিয়ে থৈছোঁ তো সেইকাৰণে এবাৰ আকৌ নকৰিলোঁ আৰু আজি তাকে বিহু বুলি আলহী এজন আহিব আমি এতিয়া মন্দিৰলৈ গৈ আছোঁ হনুমান মন্দিৰ আজি যিহেতু হনুমান জয়ন্তী হয় বোন একেবাৰে ভাল দিনতে আহিছে আজি সেয়াই গৈ লওঁ মন্দিৰৰ পৰা আহোঁগৈ তেতিয়াহ'লে তো এয়াই আমাৰ আলহীজন এতিয়া আমি অথনি হনুমান মন্দিৰ গৈছিলোঁ আজি যিহেতু হনুমান জয়ন্তী হয় তাৰপিছত তাতে ভালকৈ ধুনীয়াকৈ চাকি বন্তি জ্বলাই আহিলোঁ আৰু অলপ দেৰি হনুমান চালিচাখনো পাঠ কৰিলোঁ মই তাতে প্ৰসাদ দিলে নিৰ্মালীও দিলে দেন আহিলোঁগৈ আৰু এতিয়া ঘৰতো অলপ কাম আছিলে সেইকাৰণে একদম খৰখেদাকৈ আহিব লগা হ'ল কিবা কিবি অলপ বজাৰ কৰিম বুলি ভাবিছিলোঁ সেয়াও কৰা নহ'ল তো এতিয়া ঘৰত অলপ আজৰি হৈছোঁ আৰু কাপোৰ সলোৱাই নাই একেভাগেই আছোঁ তো ভাবিছোঁ এতিয়া আকৌ কাপোৰ এবাৰ চেঞ্জ কৰি দিলে আকৌ ওলাই যাবলৈ মন নাযাব আৰু তো সেইকাৰণে ভাবিছোঁ গৈ আহোঁ আৰু বজাৰৰ পৰা একেবাৰে সেয়াই আৰু দুবাৰ হৈছে আৰু অথনি ভাবিছিলোঁ এপাকতে বজাৰ চজাৰ কৰি আজৰি হৈ আহিম তেতিয়া ইয়াত কিবা কিবি অলপ বনাম ভাবিছিলোঁ বোনলৈ কিবা কিবি অলপ বনাম বুলি বোন কি খাবা কোৱা জানো যি খোৱা আৰু তুমি মোক আজি কিবা কিবি অলপ বনাম বুলি ভাবিছিলোঁ আৰু ল'ৰাটো আহিছে হনুমান জয়ন্তী ন আজি এখন নিৰামিষে খাম বাৰু আজিতো বাৰু নিৰামিষ হ'ব এনেই আৰু আমি যিহেতু ডেজাৰ্ট লাভাৰ অলপ কিবা এটা বনাম ভাবিছিলোঁ বনোৱা খুৱাবা আৰু সেয়া আপোনালোকে যদি কিবা বনাওঁ এইফালে মা ওলাইছে আপুনি লিষ্টখন দিয়ক আপোনাৰ কাৰণে ৰখি আছোঁ তো তাৰপিছত সেয়ে ভাবিছোঁ আৰু যদি কিবা এটা বনাওঁ তেতিয়া তাৰ ভিডিঅ' আপোনালোকে ইউটিউবৰ শ্বৰ্টছত পাব নহ'লে মোৰ ইনষ্টাগ্ৰাম ৰিলছত পাব তো যোনে যেতিয়া মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই ফ'ল' কৰি দিব আৰু এই ভিডিঅ'টো ব্লগটো পোৱাৰ আগতে একচুৱেলি ৰেচিপি ভিডিঅ'টো পায়ে যাব সোনকালে হৈয়ে যাব অলপ দেৰিয়ে হৈছে এতিয়া বনাবই লাগিছিলে ঠিক আছে দিয়ক অলপ বজাৰ চজাৰ কৰি আহোঁ আমি কৰি আহোঁগৈ দিয়ক ঠিক আছে বাই বাই দেখুৱাই থাকিম বজাৰ কৰি মেলি আহিলোঁ এতিয়া ডাইৰেক্ট পাকঘৰতে আহিলোঁ আৰু যিহেতু ভাবি থৈছিলোঁ বোন আহিলে কিবা কিবি অলপ বনাই খুৱাম বুলি তো সেয়াই প্ৰথমতে আঙুলি পিঠা বনাম বুলি ভাবিছোঁ আজিলৈকে ট্ৰাই কৰি চোৱা নাই সেয়াই ট্ৰাই কৰি চাওঁ এনেকৈ দেন তাৰপিছত এটা ভাইৰেল টিফিন চীজ কেকটো দেখি আছোঁ তাৰ কাৰণে টিফিন এটাও লৈ আহিছোঁ আপোনালোকে নাছিলে তেনেকুৱা অলপ ধুনীয়া লাগিব ন বনালোঁ মেলিলোঁ তাৰপিছত সেইকাৰণে টিফিন এটাও লৈ আহিলোঁ বৰচিলৰ দেখুৱাম বাৰু দেন সেইটো চাগে ৰাতিকৈ বনাম কাইলৈ খাব পৰাকৈ আজি এতিয়া আঙুলি পিঠাটোকে বনাওঁ তাৰপিছত তাৰ কাৰণে মই বিট লৈ আহিছিলোঁ অলপ বিটৰ কালাৰটো হ'লে ভাল লাগিব এইটো মই একচুৱেলি ইউটিউবাৰ এজনীৰ পৰা চালোঁ তেনেকৈ এইটো বিটৰুটটো বাৰু অপশ্যনেল হয় তো মই বিটটো দিয়ে বনাম কালাৰটো অলপ আহিব তেতিয়া বিটৰুট নাথাকিলেও ফুড কালাৰো দিব পাৰে বিটৰুটটো অলপ হেল্ডি নিচিনা হৈ যায় ন তো
সেয়ে বনাবলৈ ষ্টাৰ্ট কৰোঁ, চাই থাকিব তেন্তে। এয়া বিটৰ ৰসটো উলিয়াই ল'লোঁ, কালাৰটো একদম পুৰা। আঙুলি পিঠা খাই কেনেকুৱা লাগিলে? ধুনীয়া লাগিলে নে ভাল লাগিলে? খাওক খাওক। দেউতা চাহ কাৰণে ৰখি আছে, বৰ লাগি গৈছে দেউতা ভাগৰ। এয়া মিঠাই, আলহী অনা মিঠাই। এইফালে অথনি মন্দিৰলৈ যোৱা এতিয়া প্ৰসাদ। এয়া কি পিঠা? বুৰবুৰি পিঠা। লোৱা খোৱা, তোমালৈ বনাইছে। এয়া মন্দিৰৰ পৰা অথনি প্ৰসাদ দিছিলে যে, ইয়াত থৈ দিছিলোঁ, খাব লাগিব। চাহ বাকী আছে পুৰা। আমাৰ চেফ লাগি গৈছে, চেফ মোড অন নে কি? চেফ মোড অন। এইফালে চাই দিয়া, ৰুচিককৈ হাঁহি এটা আহি দিছে। আজি হনুমান জয়ন্তীৰ কাৰণে আমাৰ নিৰামিষেই হ'ব আৰু ন, নে কি কোৱা? আজি কি বনাই খুৱাই আৰু একদম বঢ়িয়া। সেয়া মই কাটি ৰেডি কৰি থৈছোঁ, যোগালি। এইবাৰ বিহু জেতুকা পিচিবলৈ লগাই দিছোঁ ৰাইজক। এতিয়া পৰাই ৰাইজক এক্সপিৰিয়েঞ্চ কৰাইছোঁ। চেনাই জেতুকা হেৰি গুচাই দিছে, মই লগাম আৰু নে কি? সেইটোৱে আৰু গুচোৱা গুচোৱা। পিন্ধাই দিছে, আশীৰ্বাদ দি দিয়ক। মত চুই আশীৰ্বাদ দি দিয়ক আকৌ। বোন চীজ কেক খাই কেনেকুৱা লাগিলে? ভাল লাগিলে দেই, ধুনীয়া হৈছে। এইফালে পুৰা বিহু বজাৰ আজি, শিমলুগুৰি বজাৰ। এয়া যাবলৈ হৈছে আৰু ৰাইজৰ। আৰু বোনে মোক বিহু বুলি 10 টকা দিছে দেই। বেছিকৈ দিলোঁ, কৈ দিয়া, সেইবোৰ নাপায়। নাই নাই, এইটোৱে প্ৰুফ হয়। সি মোক এতিয়া 10 টকা বুলি দিছে, সি মোক মৰ্টন খাবলৈ দিছে। এতিয়া মাহঁতক ইমান ধুনীয়াকৈ দি মেলি সেৱাকাই আহিলে, মেইন মানুহজনীকে 10 টকা দিছে। এইফালে আহা, এইফালে আহা। নাই নাই, সি দিলে অলৰেডি। অনলাইনত অৰ্ডাৰ কৰিয়ে থ'লোঁ, মই নিজে পচন্দ কৰিছোঁ যেনিবা। তাৰপিছতে আৰু থেংক ইউ বোন। এতিয়া এইটো পিছে হেৰি মৰ্টন খাবলৈ দিছে। সেইটোৱে কালিৰ পৰা এতিয়া হেৰি তুমি আহিবা বুলি মই কেইটামান বস্তু বনাম বুলি ভাবি থৈছিলোঁ। এটা হৈছে সেইটো আঙুলি পিঠাটো, তেনেকৈ হেৰি চীজ কেকটো, দুটা বস্তুৱে ভাবিছিলোঁ। চীজ কেকটো খাই ভাল লাগিলে। আশা কৰোঁ যাতে এনেকৈ বনাই মেলি থাকা, মোক যাতে খুৱাই থাকা। মোক খাব পালে হয়, বাকী একো নালাগে। মই বনাই নাথাকো ন, সিও কালি বনালে। তাৰ পৰাও কালি পিছে বনালোঁ আকৌ দেই, তাৰ পৰাও কাম পাইছোঁ। শুৰু হৈ গয়া। বাই বাই। এতিয়া পুনক থৈ মেলি আহিলোঁ। এতিয়া আমি গৈ আছোঁ কেক আনিবলৈ। আজি যিহেতু লাঠুৰ বাৰ্থডে, কাজিনটোৰ, একে কোবতে লৈ যাওঁ, তেতিয়া গধূলিকৈ যাব পাৰিম তেহেঁতৰ ঘৰলৈ। আকৌ জেতুকা লগাবলৈ আছেই। ৰাতিপুৱা জেতুকাখিনি দেউতাই আনি দিলে, সেইখিনি গুচাই মেলি থৈছোঁ। পিচিবলৈ আছে, তেল লগাবলৈও আছে। আজি নলগালে নহ'বই। এতিয়া গৈ পিনি ভাবিছোঁ এখন হাতত লগাই ল'ম, তাৰপিছত গধূলিকৈহে যাম তেহেঁতৰ ঘৰলৈ, লাঠুহঁতৰ ঘৰলৈ। তো তাৰপিছত আকৌ তাৰ পৰা আহি পিনি ইখন হাতত লগাম, এখন হাতত লগাই মেলিহে যাম। সেয়াই আৰু বহুত জল্দি জল্দি কাম কৰিব লগা হৈছে। Stay tuned, guys. বক্সটো ইমান কিউট লাগিছে ন? কেকটো ধুনীয়া লাগিছে, বক্সটোৱে ধুনীয়া লাগিছে। এতিয়া আকৌ ৰ'দ দিছে পুৰা দেই।
অলপ আগতে পুৰা বতাহ ধুমুহা আজি গুৱাহাটীত বোলে ৰাতিপুৱাৰ পৰা বতাহ ধুমুহা বৰষুণ মই এতিয়া জেতুকা লগাব লৈছোঁ বাৰ্থডে বয় হেপী বাৰ্থডে আজি বাৰ্থডে বয় খানা বনাই খুৱাব এতিয়া কি হাঁহি আয়ো Happy birthday to you. Happy birthday to dear Latu. না এতিয়া পেহী ঘৰৰ পৰা আহিলোগে অথনি এখন হাততে জেতুকা লগাই তেনেকেই গুচি গ'লোঁ আৰু অকণমান সময় কজ ৰাখিব লাগিব ন নহ'লে ৰংটো ভাল নাহিলে ভাল নালাগে মোৰ তো তাতে আৰু এৰুৱাই দিলোঁ এয়া অলপ লগালোঁ তাৰপিছত যিহেতু কৈছিলোঁ এতিয়া সিখন হাততো লগাম তো সেইকাৰণে এতিয়া আকৌ বহি যাওঁ আৰু এতিয়া প্ৰায় 10:30 পাৰ হ'লেই 11 বাজিবলৈ হ'ল তেও লগাই দিওঁ আৰু দেন অলপ সময় থাকিম তাৰপিছতহে আৰু হ'ম আৰু কাইলৈ যিহেতু গৰু বিহু তো এয়াই কাইলৈ এপাক ওলাই যাম ভাবিছোঁ আৰু আজিলৈকে এবাৰো এনেকৈ কাৰেংঘৰ বা ৰংঘৰত যোৱা হোৱাই নাই তো ভাইটিহঁতক তাকে কৈছোঁ এইবাৰ লৈ যাবি আৰু বোলো তো সেয়ে ভাবিছোঁ কাইলৈ চাওঁ কি হয় যাব পৰা নাই নোৱাৰোঁ দেন তাৰপিছত কাইলৈ গৰু বিহু মাহঁতলৈও কিবা কিবি আনি থৈছোঁ বিহু বুলি আজি বাৰু বুনক দি পঠালোঁ সেয়াই আৰু কাইলৈ চাওঁ মাহঁতৰ ৰিয়েকশ্যন মাহঁতি গম নাপায় আনি থৈছোঁ বুলি আজি সেয়াই আৰু তেন্তে মই লগাওঁ